আহকচোন আজি আমি জানো বৰ্তমান অসমৰ ৰাজ্যিক মন্ত্ৰীসকল কোন কোন। প্ৰথমতে আহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এওঁৰ হাতত বৰ্তমান মুখ্যমন্ত্ৰী কাৰ্যগৃহ থকাৰ লগতে গৃহ, লোক নিৰ্মাণ, কৰ্মচাৰী বিভাগ আৰু অন্যান্য বিতৰণ নকৰা বিভাগসমূহৰো দায়িত্ব আছে। অসমৰ বৰ্তমান ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিধানসভাৰ উপাধ্যক্ষ নুমাল মমিন। ৰঞ্জিত কুমাৰ দাসৰ হাতত থকা বিভাগকেইটা হ'ল পঞ্চায়ত, গ্ৰাম্য উন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আৰু সাধাৰণ প্ৰশাসন। অতুল বৰাৰ হাতত আছে কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত অঞ্চল সুৰক্ষা আৰু উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ। কেশৱ মহন্তৰ দায়িত্বত আছে পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আৰু লগতে তথ্য প্ৰযুক্তি বিভাগ। উৰ্খাও গৌৰা ব্ৰহ্মৰ দায়িত্বত আছে হস্ততাঁত আৰু বস্ত্ৰশিল্প, মাটি সংৰক্ষণ আৰু বড়োলেণ্ডৰ কল্যাণ। চন্দ্ৰ মোহন পাটোৱাৰীৰ দায়িত্বত আছে পৰিৱেশ আৰু বন, আইন পূব নীতি বিষয় আৰু সংখ্যালঘুৰ কল্যাণ। ৰণোজ পেগুৰ হাতত থকা বিভাগকেইটা হ'ল শিক্ষা বিভাগ, জনজাতীয় কল্যাণ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ। অশোক সিংহলৰ দায়িত্বত আছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগ। যোগেন মোহনৰ দায়িত্বত আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাহাৰীয়া অঞ্চলৰ উন্নয়ন আৰু খনিজ। সঞ্জয় কিষাণৰ দায়িত্বত আছে চাহ জনজাতিৰ কল্যাণ আৰু শ্ৰমিক কল্যাণ। অজন্তা নিয়োগৰ দায়িত্বত আছে বিত্ত, মহিলা আৰু শিশু উন্নয়ন। পিজুছ হাজৰিকাৰ হাতত থকা বিভাগকেইটা হ'ল জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ। বিমল বৰাৰ দায়িত্বত আছে উদ্যোগ আৰু বাণিজ্যিক আৰু ৰাজহুৱা উদ্যোগ আৰু লগতে সাংস্কৃতিক পৰিক্ৰমা। জয়ন্ত মল্লবৰুৱাৰ দায়িত্বত আছে জনস্বাস্থ্য অভিযান্ত্ৰিক, দক্ষতা নিয়োগ আৰু ঔদ্যোগিকৰণ আৰু লগতে পৰ্যটন। আৰু নন্দিতা গৰলছাৰ হাতত থকা বিভাগকেইটা হ'ল ক্ষমতা, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, সহযোগিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু লগতে সংস্কৃতি।